তুমি তোমাৰ এক্সক কিবা ক'ব বিচাৰিবা নেকি, কিবা মেছেজ দিব বিচাৰিবা? মই এইটো মেছেজ দিব বিচাৰো, যাৰ লগত সি আছে সেইজনী তাক ৰাতি পুৰা মাৰক, মদ খাই আহি। क्या सोच है रे तेरी, मानना पड़ेगा। হেপী থাকক, যাৰ লগতো থাকে আৰু মানে মোক যিটো ধকা দিলে আৰু বেলেগক সেইটো মানে সেইটো কমটো বেলেগ ছোৱালীক নিদিয়ক আৰু। एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। Hey, what's up guys, welcome to my YouTube channel, welcome to another video. কি খবৰ তোমালোকৰ? সকলোৰে খবৰ ভাল নে? তো বন্ধুসকল, তোমালোকৰ জীৱনত বহু ধৰণৰ ইন্টাৰভিউ দেখিছা, শুনিছা বা হয়তো ইন্টাৰভিউ দিছাও চাগে। মই মোৰ জীৱনত বহু ধৰণৰ ইন্টাৰভিউ দেখিছো, শুনিছো, ইভেন মই নিজে ইন্টাৰভিউ দিছো, সেইটো বেলেগ কথা পাছ কৰিব পৰা নাই। তো বন্ধুসকল, তোমালোকে কেতিয়াবা ৰাস্তা ঘাটে থিয় হৈ বা খোজকাঢ়ি এনেকুৱা ইন্টাৰভিউ লোৱা দেখিছানে? তো বন্ধুসকল, চিন্তা কিয় কৰি আছা? মই আছো নহয়, মই তোমালোকক দেখুৱাম। চিন্তা কিয় কৰি আছা? মই আছো নহয়, মই জীয়াই থাকোঁতে তোমালোকৰ কোনো ধৰণৰ ভৰসাই নাই। মানে মই জীয়াই থাকোঁতে তোমালোকে মোৰ এই চেনেলত বহু নেদেখা বস্তু দেখিবলৈ পাবা। সেইকাৰণে কো ছাবস্ক্ৰাইব কৰি লোৱা, তোমালোকে ছাবস্ক্ৰাইব নকৰা। कोई तरीका है भीख मांगने का? তো কৰি লোৱা ছাবস্ক্ৰাইব, কৰি লোৱা লাইক। ইয়াৰ আগতে কৈ দিওঁ, লগাই লোৱা কম দামী হেডফোন নিজৰ কাণত আৰু আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'। তোমাৰ কোনোবা এক্স আছে নে? আছে। তেখেতক কি মেছেজ দিব বিচাৰিবা তুমি? এতিয়া নিদু, পিছত ৰাতিকে দিম। সি এতিয়া নিদিয়ে, ৰাতিকে দিব মেছেজৰ কথা কৈছে সি। এটা কথা কওঁ বন্ধুসকল, যদি ৰাতিকে দিব শুনি তুমি মোৰ নিচিনা বেলেগ কিবা ভাবি আছা, তেনেহ'লে বন্ধু তুমি মোৰ নিচিনা বৰবাদ হ'বলৈ বাকী টকা নাই, বৰবাদ হৈ গৈছে অলৰেডি, খাটাং। নামটো? সুৰজ। সুৰজ, ওকে। তোমাৰ কোনোবা ক্ৰাছ আছে নে নাই? আছে, মিয়া খালিফা। বাহ, শাবাছ, বহুত বঢ়িয়া। বছ লাইফত মোক ইমানেই কনফিডেঞ্চ লাগে যে ছ'চিয়েল মিডিয়াত সকলোৰে আগত এইটো কথা ক'ব পাৰোঁ যে মিয়া খলিফা মোৰ ক্ৰাছ বুলি। কিন্তু এটা কথা চাবলৈ বাকী থাকিল বন্ধুসকল, যিজনীয়ে প্ৰশ্ন কৰিছে তাইৰ ৰিয়েকশ্যন। তোমাৰ এক্সক কিবা মেছেজ দিব বিচাৰিবা নেকি? এক্সক এইটোৱে মেছেজ দিব বিচাৰিম, মই বহুত কেইটা এক্স আছে, কোনটো কেতিয়া মেছেজ দিম। কোনটো কেতিয়া মেছেজ দিব দাদাই ভাবি পোৱা নাই। দাদাই কাম কৰা, চবৰে নামকেইটা কৈ যোৱা, আমি লিষ্ট এখন বনাই লওঁ, আৰু লিষ্ট বনোৱাৰ পিছত আমি ডিচাইড কৰিম যে কোনটোক কি মেছেজ দিবা। নে কি কোৱা বন্ধুসকল? কোৱা। তোমালোকৰ ব্ৰেকআপ কিয় হ'ল? কৈ দিয়া ৰিজনটো। ব্ৰেকআপ কিয় হ'ল ৰিজন ক'ব লাগে? কি মানে আমাক প্ৰশ্ন কৰিব আহিছা, প্ৰশ্ন কৰা। এইবিলাক পাৰ্চনেল লাইফত কিয় সোমাই আছা? আচ্ছা ঠিকে আছে, মই কৈ আছোঁ ব্ৰেকআপ হোৱা ৰিজন। হয়ত যাবলৈ মানা কৰিছে। এতিয়া কোৱা, তোমাৰ ওচৰত কিবা চলিউশ্যন আছে? থাকিলে কোৱা। তোমাৰ গাৰ্লফ্ৰেণ্ড আছে? কিয়? তাৰ গাৰ্লফ্ৰেণ্ড দি তুমি কি কৰিবা বন্তি? তোমাৰ অকণো লাজ লগা নাই নে যে এনেকুৱা সৰু ল'ৰা এটাক এনেধৰণৰ প্ৰশ্ন কৰিছা? तुम्हें शर्म है? कुछ शर्म आया है? তোমাৰ এক্সো নাই? নাই, এক্স তো ABCDত আছে। তোমাক দেখি লাগেনে এই সৰু ল'ৰাটোৰ এক্স থাকিব বুলি? কিয় প্ৰশ্ন কৰি আছা? সি এতিয়ালৈকে এক্স কি বুজিয়ে নাপায়। ভণ্টি প্ৰশ্ন কৰিছা, ঠিকেই আছে, কৰিয়ে থাকা, কিন্তু অলপ চাই চিতি কৰিবা। এনেকুৱা সৰু ল'ৰাক এনেকুৱা প্ৰশ্ন কৰা মানে নিজকে মূৰ্খ বুলি প্ৰমাণ দিয়া। গম পাইছেনে মই কি কৈছোঁ? অলপ চাই চিতি প্লিজ। बंद करो, हाथ जोड़ के मैं गुजारिश करता हूँ। তো বন্ধুসকল, এই ভিডিঅ'টো অকল এণ্টাৰটেইনিং পাৰপাছৰ কাৰণে বনোৱা হৈছে, বাকী কাৰোবাৰ মনত পাৰ্চনেলি আঘাত দিয়াৰ কোনো উদ্দেশ্য নাই। আৰু এই ভিডিঅ'টো ইমানেই সমাপ্ত কৰিছোঁ। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, ওচৰত থকা ঘণ্টি বেলটো প্ৰেছ কৰি দিবা, আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা, লাইক এটা মাৰি দিবা। আৰু যদি তোমালোকে এই ভিডিঅ'টো ফেচবুক পেজত চাই আছা তেনেহ'লে মোৰ এই পেজখন ফ'ল' কৰি ল'বা। আৰু আজিৰ কাৰণে ইমানেই। সকলো সুখে থাকা, ভালে থাকা, লাভ ইউ অল।